শোণিতপুৰ জিলাৰ চতিয়াৰ জয়পুৰ গাঁৱৰ এজন দৰিদ্ৰ পৰিয়ালৰ যুৱক পদুম মগৰ। পদুমে প্ৰথমে ৰাজমিস্ত্ৰীৰ যোগালী হিচাপে কাম কৰি পৰিয়ালটো যেনে তেনে চলাই আছিল। ৰাজমিস্ত্ৰীৰ যোগালীৰ পৰা কৰণীখন ধৰিব পৰা হৈছিল গৈ পদুম মগৰে। খুব কম সময়ৰ ভিতৰতে পদুম মগৰে যোগালীৰ পৰা ৰাজমিস্ত্ৰী হিচাপে পৰিচিত হৈ পৰে অঞ্চলটোত। কিন্তু ২০২০ বৰ্ষৰ দীঘলীয়া লকডাউনে ৰাজমিস্ত্ৰীৰ পদুমৰ উত্তৰণ ঘটিল এজন নিখুঁত শিল্পীলৈ। বিলাতী মাটিৰ পলেপেৰে প্ৰাণ দিলে বিভিন্ন জীৱ জন্তু। অসমীয়াৰ স্বাভিমান শৰাই, বৰজাপি, ভাৰত তথা অসমৰ জনপ্ৰিয় নেতা সকলোৰে প্ৰতিমূৰ্তি তৈয়াৰ কৰিছে পদুম মগৰে। যোৱা যিটো লকডাউন আছিলে, সেই লকডাউনৰ সময়ত ঘৰত থাকি বৰ আমনি লাগিলে। সেই তেতিয়াৰ পৰা এই কামটো মানে অকণ আৰম্ভ কৰিলোঁ। মই কাম কৰিছোঁ আৰু। তাৰমানে তুমি এতিয়া প্ৰফেশ্যনেলি এইটো কৰিছানে? প্ৰফেশ্যনেলি কৰিবলৈ হ'লে অকণমান অসুবিধা আছে, যিহেতুকে আমি বহুত দুখীয়া মানুহ আৰু এইটো প্ৰতিদিনে চেল হৈ থকা বস্তুও নহয়। সেইটো কাৰণে মানে আৰু মই অকণ দীঘলকৈ বহুত ডাঙৰকৈ ভাবিছিলোঁ অলপ দিনৰ আগত। মই ভাবিছোঁ ইমান ডাঙৰকৈ ইমান বহলকৈ ভাবিব নোৱাৰিম বা কৰিব নোৱাৰিম চাগে। সেইটো কাৰণে প্ৰফেশ্যনেল বুলি এতিয়ালৈকে লোৱা নাই। তোমাৰ কি কি কাম কৰাৰ আশা আছে? আৰু মোৰ কাম কৰা সৰুতেতো এজন যিকোনো দিশৰ যিটো শিল্পী হোৱাৰ মতলব আছিলে। তাৰপিছত দেখিলোঁ আমি অসুবিধাৰ কাৰণে আমি নোৱাৰিলোঁ কৰিবলৈ। কিন্তু মই এতিয়া ভাবোঁ যদি সুবিধা পাওঁ মই, তেতিয়াহ'লে এই দিশতে আমাৰ অসমৰে হওক ভাৰতবৰ্ষৰে হওক যিকোনো ধৰি লওক পুৰণি ঐতিহাসিক যিবিলাক বস্তু আছে আমি বনাব লাগিব। মই ভাবিছোঁ যদি সুবিধা হয় মই কিন্তু এয়া কৰিম। কিন্তু আৰু আছে, যদি তেনেকুৱা কিবা সুবিধা হৈ যায় তেতিয়াহ'লে মই বনাম। তেনেকুৱা মই বনাই আছোঁ। ভাল লাগিছে বুলি ক'লে দুই এগৰাকী মানুহে আহিছিলে, নিলেহি বাৰু। গোটেই খৰচটোতো অৱশ্যে ওলাই নাহে। চৰকাৰক ডাইৰেক্টলি মই তেনেকৈ ক'ব নিবিচাৰোঁ। যদি ধৰি লওক যিকোনো থ্ৰু দি পেলাই যদি চৰকাৰলৈ এনেকুৱা বাৰ্তাবিলাক যায়, মোৰ যদি চাই চকু মেলিতো আমিতো দুখীয়া মানুহ, আমিতো আগবাঢ়িব ল'বই লাগিব। পদুমৰ আশা অসমৰ প্ৰয়াত স্বনামধন্য শিল্পী সাহিত্যিকসকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা। কিন্তু পদুমৰ এই কামৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ হাতত নাই ধন। চৰকাৰ বা বেচৰকাৰী সংগঠনসমূহে সহায় কৰিলে পদুমৰ পৰা বহু আশা কৰিব পাৰি। বিশ্বনাথৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।